Dear friends, এতিয়া মই আছো জামুগুৰিত মোৰ মাৰ ঘৰত আৰু মই যাবলৈ ওলাইছো গহপুৰত মোৰ মামাৰ ঘৰ আৰু আজি প্ৰায় 16 বছৰ মানৰ পিছত মই মামাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো মোৰ মাৰ লগত বলকচোন মামাহঁতৰ ঘৰখনৰ পৰিৱেশ বা গাঁওখনৰ পৰিৱেশটো দেখুৱাম ভিডিঅ'টো আৰম্ভ কৰো মা মই আহি আছো গহপুৰলৈকে মাৰ জন্ম ঘৰ মোৰ মামাৰ ঘৰ বহু দিনৰ পিছত আৰু বাছত আহি আছো সাগে আৰু 1 ঘণ্টা 1.5 ঘণ্টা মান লাগিব বিশ্বনাথ চাৰিআলি আহি পাইছো গহপুৰলৈ আহোঁতে আগতে আমি এইখন মামাৰ ঘৰলৈ আহোঁতে মানে এই চাহ বাগানখন চাই আহোঁ বহুত ডাঙৰ এখন চাহ বাগান পায় যিখনৰ নাম মোনাবাৰী চাহ বাগান গহপুৰ টাউন পাই গ'লোহি খুব ৰ'দ ওলাইছে আৰু মামাৰ ঘৰ গহপুৰ টাউনত নহয় অকণমান গাঁৱত হয় আৰু মামাৰ ল'ৰাই ইয়াত বিশেষ কাৰণত কিবা কামত ৰখি আছিলে কৈছে আপোনালোকে গহপুৰ টাউনলৈকে আহক সি আহি আছে এতিয়া আমাক ল'বৰ কাৰণে আমি আকৌ ইয়াৰ পৰা উভতি যাম বালিজানলৈকে এয়া মামাৰ ল'ৰাক লগ পাই গ'লো সাংবাদিক পলাশ ফুকন যুৱক সাংবাদিক তো তাৰ সি এতিয়া ইয়াতে ৰৈ আছিলে এতিয়া আমি মামাহঁতৰ ঘৰলৈকে গৈ আছো আৰু সি বহুত ব্যস্ততাৰ মাজেৰে আজি সি ৰৈ আছিলে আমাক নিবৰ কাৰণে আৰু পলাশ ফুকনৰ নামটো চাগে গহপুৰৰ ৰাইজেতো জানে আৰু বহুতে চাগে শুনিছে খুব ধুনীয়া নিউজ কৰি থাকে নিউজ 18 ন নিউজ 18ত কৰি আছে সি আৰু বহুত কষ্ট কৰে কিবা এটা আকৌ ভাল লাগিছে জোনবাহঁতক ল'বলৈ ৰৈ আছিলো অৱশ্যে মই আজি 6:30 বজাতে ঘৰৰ পৰা আহিলো বিশেষ এটা নিউজ আছিলে তাৰ পাছত এতিয়া জোনবাহঁত আহি পাইছে এতিয়া 12:30 বাজিল চাগে আৰু এতিয়া আমাৰ ঘৰলৈ লৈ যাম তাৰ পৰা ভালকে কথা পাতিম ফুৰিম আৰু অকমান ফুৰিব লাগিব আৰু মামাহঁতৰ ঘৰলৈ বহুত দিনৰ মূৰত আহিছো ন বহুত কমচে কম 16 বছৰৰ পিছত আহিছো মই মামাহঁতৰ ঘৰলৈ 16 বছৰ পিছত আমি পাই থাকো এনেই লগ পাই থাকো আৰু বলক আমি মামাহঁতৰ গাঁওখন চাবলৈ যাওঁ ৰাস্তা মামাহঁতৰ ঘৰলৈ যোৱা আগতে এই বালিজানত নামি আমি এইখিনি খোজকাঢ়ি গৈছিলো আজি ভায়ে গাড়ী কিনিছে কাৰণে গাড়ীত উঠাই লৈ আহিছে আমি কিমান দূৰ খোজকাঢ়িব পাৰো তাৰমানে আচৰিত ন ভাই বাপৰে শিলগুটি ৰাস্তা আছিল তেতিয়া একো ৰিক্সা বুলিবলৈও নাই একো নাই স্কুটি বাইক একো নাই কাৰণ আৰু এইখিনি মানে কেই কিলোমিটাৰ 2.5 কিলোমিটাৰ ৰাস্তা আমি বেগ মোনা টোপোলা লৈ মামা ঘৰ বুলি ক'লে পাগলৰ ন মামা ঘৰ বুলি ক'লে পাগল চাওক ৰাস্তাটো আহিয়ে আছো এইখিনিৰ পৰা কেঁচা ৰাস্তা পালো পকা ৰাস্তাখিনি পাৰ হৈ আহিলো একদম গাঁৱৰ ভিতৰত মামাহঁতৰ এয়া ইমান আধা ৰাস্তা নেদেখুৱালো হতৰ পৰিয়ালৰ মানুহ এয়া এইটো পুখুৰীত আগতে আহিছিলো মাছ ধৰিছিলো বৰশী পাইছিলো বাপৰে সৰুতে কম তেল ফলা নাই কিন্তু আমাৰ ঘৰ এখন সৰু মামাৰ ঘৰ এতিয়া আমি সৰু মামাৰ ঘৰত নোসোমাও কাৰণ সৰু মামাহঁত ঘৰত নাই ক'ৰবাত গৈছে সেইকাৰণে আমি ডাঙৰ মামাৰ ঘৰত সোমাম এতিয়া আৰু ডাঙৰ মামাৰ ঘৰতে থাকিম এয়া হৈছে ডাঙৰ মামাহঁতৰ ঘৰৰ গেট এইখন সি গাড়ীখন সুমুৱাই দিলে এয়া আমাৰ ডাঙৰ মামাহঁতৰ ঘৰ আৰু এয়া ঘৰ বনাই আছে সি নতুনকে ঘৰ বনাই আছে তাৰ বিষয়ে মই ক'ম বাকীখিনি ভিডিঅ'টো চাই যাব দেই মামী মানে বহুত মৰমৰ একদম সৰুৰ পৰা মানে বহুত বস্তু বনাই খোৱালে আৰু মামীহঁতৰ মৰমতে আহিলো আৰু ইফালে সিফালে গাঁওখন এতিয়া চাম আগতে চাইকেলত উঠি ফুৰা গাঁও আছিলে এইখন এতিয়া চাওঁ আৰু বাকীখিনি আমিয়ে বহুত দৌৰা দৌৰিকে দালি কণী অমলেট এয়া বন্ধাকবি ভাজি এয়া দালি বনাই দিছে মাক আৰু মোক বনাই দিছে আৰু মামীৰ হাতখন খুব ভাল আচলতে মৰমত দিয়ে কাৰণে নেকি মামী মানে মনটো ভাল আৰু গোটেইখিনি ভাল সেইকাৰণে আৰু এতিয়া মই বহুত মামী দেখিবলৈ বেয়া বুলি নক'ব দেই আৰু মানে মই এতিয়া বহুত মানে খাওঁ লোভ লাগি গৈছে কাৰণ বহুত বেছিকে ভোক লাগিছে মই খাই লওঁ দেই জল্দি খাই লওঁ আমি জল্দি খাই লওঁ এতিয়া ভাত খাই উঠি মই মামাহঁতৰ গাঁওখন অকণমান ফুৰিবলৈ ওলাই আহিছোঁ ভাইৰ লগত কাক লগ পাওঁ বাৰু বলকচোন চাওঁ মানে ইমান বাহনী বাৰী এডৰা পাৰ হৈ এখন ঘৰ মানে ঘৰবিলাক ইমান পাতল এখন ঘৰৰ পৰা এখন ঘৰলৈ যাবলৈ হ'লে আমাৰ নিচিনা ঠাইত 10খনমান ঘৰ হ'ব সেইখিনি জেগাত আৰু এই ল'ৰা মামা এজন মানে মামা আমাৰ ফেমাছ মামা ল'ৰা মামা বুলি চাইকেল লৈ আহিছে চাওকচোন দেই আৰু ৰখাই দিছে গাড়ীখন খাত ল'ৰা মামা মানে বুঢ়া হৈ গ'ল কিন্তু নামটো ল'ৰা মামা থাকি গ'ল মই আহিলো এতিয়া এই ভাইৰ লগত অকমান গাঁৱত ফুৰিছো এতিয়া ক'ত যায় আপুনি এনে আহিছো এইফালে মামীহঁত ক'ত আছে তাতে লগ গধূলি যাম ভাল লাগিলে লগ পাই ল'ৰা মামাই গোটেই ফেমিলি লৈ ওলাই আহিল এতিয়া পুতেক বোৱাৰীয়েক নাতিনীয়েক চবকে লৈ আহিল মুনুকণক লগ পাই থাকো সদায় ফেচবুক হওক হোৱাটছআপত হওক মুনুকণ আছে লগত সদায় আৰু এয়া মামাহঁতৰ ঘৰ আজি 16 বছৰ মানৰ মূৰত আহিলো খুব ভাল লাগিলে চবকে লগ পাই মই এতিয়া যামগে দৌৰা দৌৰি এজনী মাহী অকণ মাহী বুলি কয় ইমান দৌৰিছে গাঁৱত মানে এইবিলাকে গাঁৱত এনেকুৱাই মানে দৌৰাইছে ক'বালৈ যাবলৈ দেৰি হৈছে নেকি মাহীজনী চাওক কেনেকুৱা গাঁৱত আপোনাৰ ইয়াত দৌৰিছে Oh my God! অকণ মাহী চাই এইফালে ঘূৰি চাইছে মই মৰিলো চিনি পাইছেনে অকণ মাহী
পাইছো কেলে নাই কোন বাৰু কওকচোন জোন বা জৰি কলে যায় এই চাউল আনিবলৈ গৈছে এইটো জিন্তিহঁত অ লগতে যাওঁগে বুলি আহিছো ইচ্ছা ফিংগাৰ প্ৰিণ্ট লাগে হেনো ফিংগাৰ প্ৰিণ্ট লাগে বোলে আকৌ দৌৰিছে লগবিলাক গুচি যাব লগবিলাক গুচি যাব বুলি আকৌ দৌৰিছে বাই বাই এই যে ল'ৰা মামা লগ পালো ল'ৰা মামা ভাই গুণ মামা অ মা কোন আমাৰ দাল নকৰি ক'লা আপোনালোক কোনো নাই বুলি কৈছে চব বিয়া ঘৰত আছে বুলি ক'লে হে গুৱাহাটীৰ পৰা জামুগুৰিলৈ আহিলো জামুগুৰিৰ পৰা গহপুৰলৈ আহিলো গহপুৰত মামাৰ ঘৰ কৈছোৱে আৰু সি গহপুৰ টাউনৰ পৰা আমাক লৈ আহিলে মামাৰ ঘৰলৈকে গাঁওখন গোটেই তাৰ লগত ঘূৰিলো অকনমান ঘূৰিছো দেখুৱালো ভাই মামাৰ একমাত্ৰ ল'ৰা বুলি ক'লে মামাৰ আৰু এজনী ছোৱালীও আছে মোৰ মামা আমাৰ সৰুতে ঢুকাল একদম সৰুতে ঢুকাল ই তেতিয়া একদম বহুত সৰু আছিল তাৰ চাগে দেউতাকৰ মুখখনো মনত নাই ক্লাছ 5 মানত তাৰ দেউতাৰ মামা মানে ডাঙৰ মামা ঢুকাই গ'ল আৰু ঢুকাই যোৱাৰ পিছত এনেকুৱা অৱস্থা মই এটা ঘৰ দেখুৱাইছিলো যিটো ঘৰ এতিয়া বৰ্তমান বনাই আছে ঘৰটো তেতিয়া জুপুৰি বুলি ক'ব লাগিব ক'বলৈ গ'লে জুপুৰি বানপানী আহিলে একদম ভিতৰলৈকে বানপানী সোমাই যায় তেনেকুৱা স্থলতো মামীয়ে দুটা ল'ৰা ছোৱালীক ইমান কেনেকে কষ্ট কৰি ডাঙৰ কৰিলে আৰু মানে আমি ভাবি আচৰিত তাৰমানে আৰু তাৰ বাইদেউ যিজনী এজনী ছোৱালী বিয়া দিলে সি সৰুৰ পৰা যেনেকে কষ্ট কৰি ডাঙৰ হৈছে আমাৰ গোটেই ফেমিলিৰ মানুহে তাৰমানে এতিয়া আমি ফেমিলি বুলি নকওঁ গহপুৰতো তাক চবে চিনি পায় সাংবাদিক পলাশ ফুকত আমি ভাই বুলি মাতো একদম অতি মৰমৰ আমাৰ ভাই আৰু সি যেনেকে ষ্ট্ৰাগল কৰিছে যেনেকে সৰুৰ পৰা পঢ়া শুনা কৰিছে ইমান অভাৱত সি ডাঙৰ হৈছে সি পঢ়িছে অলপমান পঢ়ি পেলাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰা চাগে টিউচন আৰম্ভ হ'ল মেট্ৰিক পাছ কৰাৰ পৰা টিউচন আৰম্ভ হ'ল সি মেট্ৰিক পাছ কৰিয়ে টিউচন আৰম্ভ কৰিছে তাৰমানে নিজৰ খৰচটো উলিয়াবৰ কাৰণে কলেজ পঢ়িছো কলেজ পঢ়োতে আপোনাৰ বিভিন্নজনে সহায় কৰিছে আমাৰ ছয়দৰ কলেজৰ প্ৰিন্সিপাল ছাৰ প্ৰদীপ গোস্বামী ছাৰ বুলি জুতিয়াগলা হায়াৰ ছেকেণ্ডেৰী দিলীপ কুমাৰ শৰ্মা ছাৰ বুলিও মই মেট্ৰিক পাছ কৰোঁতে আপুনিতো দিছে এইটো মনত আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে আপুনি এডমিশ্যন ল'বলৈ সেইটো বাদ দেৱা মই দিয়াটো আপোনাৰটো হ'ল কি পাছ কৰি উঠি সি BA পাছ কৰিলে BA পাছ কৰি প্ৰাইভেট স্কুল এখন কৰি আছিলো তাৰপৰা মই আইডলৰ পৰা MA কমপ্লিট কৰিলো MA কমপ্লিট কৰিলি MA তলে পিছত গ'লোহেঁতেন টিউচন কৰিবৰ কাৰণে চাইকেল এখন কিনিলে ছেকেণ্ড হেণ্ড চাইকেল এখন কিনিলে 350 টকাত ছেকেণ্ড হেণ্ড চাইকেল এখন কিনিলে আৰু তাৰপিছত সি চাইকেলখন বিক্ৰী কৰি টিউচন কৰি লাহে লাহে তিলক মামাও এজন আমাৰ মামায়ে তাক পইচা দিছে চাইকেলখন কিনিলে তাৰপিছত লাহে লাহে টিউচন কৰি ছেকেণ্ড হেণ্ড বাইক এখন ল'লে লাহে লাহে তাৰ সাংবাদিক মন এটা আছিল ন সৰুৰ পৰাই তাৰ চখ আছিলে সাংবাদিকতা কৰিম বুলি স্কুলৰ চাকৰিটো বাদ দিলে স্কুলৰ চাকৰি বাদ দি মই যিখিনি জানো সেইখিনি কৈছো আৰু প্ৰথমতে প্ৰিণ্ট মিডিয়াত এতিয়াও আছো প্ৰিণ্ট মিডিয়াত এতিয়াও আছো দৈনন্দিন বাৰ্তা বুলি কাকতত তাৰপাছত আপোনাৰ নতুন বাইক এখন ল'লো তাৰপাছত আজিকালি বাৰু গাড়ী মটৰটো সকলোৱে ল'ব পাৰে টকা নহ'লেও ল'ব পাৰে কিন্তু তই যিখিনি কষ্ট কৰিছ তাৰমানে যিটো ষ্ট্ৰাগল কৰিছ মানে আচৰিত প্ৰয়োজনীয় খাতিৰত যিহেতু তই সাংবাদিকতা কৰি ফুৰ ৰ'দে বৰষুণে গাড়ী মটৰ চখ নাই যে আমুকখন বাইক লাগিব আমুকখন গাড়ী লাগিব সেই বস্তুটো চখ নাই এখন গাড়ী বা এখন মটৰচাইকেল প্ৰয়োজন হৈছে লাগে আৰু কম দামী হ'লেও ৰ'দে বৰষুণে তই যেনেকে বানপানীটো যিবিলাক মই নিউজত দেখি থাকো নিউজ 18ত কৰি আছে নিউজ 18ত গোটেই আৰু এইখিনি সকলোখিনি সম্ভৱ হৈছে মোৰ চেনেলটোৰ কাৰণে কাৰণ আমাক উপযুক্ত পাৰিশ্ৰমিক দিয়ে আমি যেনেকে কষ্ট কৰোঁ তাৰ বিনিময়ত সুন্দৰভাৱে পইচাখিনি আমি নিৰ্দিষ্ট তাৰিখত লাভ কৰোঁ পোৱা জেগাত বোকা পানী বাইকটো সেইটোৱে সাংবাদিকতাটো হৈছে আপোনাৰ কোন মুহূৰ্তত ক'ত যাব লাগিব কেতিয়াবা খোৱা নোখোৱা এইবিলাক সময় নাই যিকোনো মুহূৰ্তত সময়মতে পাবই লাগিব সেইটো আমি অফিচত দিবই লাগিব তাৰ বাবে আমি যথেষ্ট ভিতৰলৈও যাব লাগে পানীতো যাব লাগে দেখিছো তোৰ বাইক মানে নদীত সোমাই গৈছে যে তই হিলিব নোৱাৰ মই বিশেষকৈ মই ভিতৰ জেগাবিলাকত বেছি যাওঁ ৰাইজৰ সমস্যাবিলাকৰ ওপৰত মই বেছি নজৰ ৰাখোঁ সেইকাৰণে মই পৰাপক্ষত মই ভিতৰ জেগাবিলাকতে যাবলৈ চেষ্টা কৰোঁ আৰু মানে তোৰ কথাখিনি ক'বলৈ মোৰ এইকাৰণে মন গ'ল সৰুৰ পৰা দেখি আহিছো মানে মামা যেতিয়া ঢুকাল ভাল কানি কাপোৰ এযোৰ পিন্ধিবলৈ নাছিলে ভালকে চাৰ্ট এটা ল'ব লাগে গালি পাৰিহে চাৰ্ট এটা লোৱা তাৰ মানে বিহু আহিছে কাপোৰ এটা ল'ব লাগে সি নাজানে থাকিলেও মানে অভাৱটো ইমান সৰু ল'ৰা তাই মাকক কয় যে মোৰ আছে নালাগে ক'ব গ'লে পিন্ধা হোৱাত চখ নাই মই ধৰি লওক যি পালো তাকে পিন্ধিলো হাই চেণ্ডেলটো পিন্ধিয়ে তেজপুৰ পালোগে মই এইবিলাক পিন্ধা হোৱাত এইবিলাক চখ নাই কেতিয়াবা মায়ে বায়ে গালি পায় যে ভালকে চাৰ্ট এটা ল'ব নোৱাৰা নেকি কাপোৰ এযোৰ ল'ব নোৱাৰা নেকি কিন্তু মই এইবিলাক ধান্দাই নাহে তোক সেইকাৰণে আজি তই এইখিনি ইমান উন্নতি কৰিছ বা তোক গহপুৰৰ ৰাইজে ইমান মৰম দিছে আৰু মই তোৰ নিউজ বিলাক চাই বা গহপুৰৰ ৰাইজে যিকোনো অনুষ্ঠানত মাতি তোক সম্বৰ্ধনা জনাই মানে খুব সকলোকে জনাই বাৰু সকলোকে জনাই আৰু এইডোখৰতে মই গহপুৰৰ যিসকল জ্যেষ্ঠ সাংবাদিক আছে বা মোতকৈ সৰু সাংবাদিক সেইসকল তেওঁলোকৰ পৰা মই শিকো যথেষ্ট শিকো আৰু মোক বিভিন্ন সময়ত সহায় কৰে কিন্তু আপোনাৰ প্ৰথম টেণ্ট হাউচতো কাম কৰিছিলোঁ টেণ্ট হাউচতে বিনৰ পাছত আপোনাৰ মই অৰুণাচলত আছিলোঁ এখন দোকানত মটৰ পাৰ্টছৰ তাৰপাছত মই গুৱাহাটীত জব বিচাৰি গৈছিলোঁ BA কমপ্লিট কৰাৰ পাছত আমাৰ তাতো তই জব বিচাৰি গৈছিলি চাকৰি বিচাৰি গোটেইখিনি ঘূৰি বহুত কষ্ট বিশ্বনাথ চাৰিআলি এখন হোটেলত থাকিলোঁ প্ৰদ্যুৎ বুলি তাৰ ৰিচিপশ্যন
ৰিচিপশ্যনিষ্ট হিচাপে আছিলোঁ। ৰিচিপশ্যনত হিচাপে আছিলে। প্ৰাইভেট স্কুলত সোমালোঁ, এখন ইংলিছ মিডিয়াম। তাৰপাছত শংকৰদেৱ শিশু নিকেতনত সোমালোঁ। তাৰপাছত শংকৰদেৱ শিশু নিকেতনত কৰি থাকোঁতে প্ৰিণ্ট মিডিয়াত আহিলোঁ। তাৰপাছত এতিয়া এই চেনেলত কাম কৰি আছোঁ। খোৱাৰ কাৰণেও চাগে চিন্তা মানে চিন্তা তেতিয়াতো মাছ মাংস অকণ খাবলৈ, মাছ মাংস অকণমান খোৱাটো বাদেই ভালকে ভাতখিনি মানে সেই তেনেকুৱা দিনতো মই মামাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু মামীয়ে খেৰৰ ঘৰ চুক এটাত চুক এটাত মানে ভাতৰ চৰু বুলি যে কয়, যিটো ভাতৰ চৰু আমি গেছটো নাই তেতিয়া মামীয়ে আলু ভাজি ভাত দি পেলাই আমাক আলু ভাজি ভাতখিনিয়ে মামীয়ে যিটো আদৰ সাদৰ মৰমেৰে দিছিলে, একে সেই মৰমখিনি তাৰমানে পাহৰিব কেতিয়াও নোৱাৰো জীৱনত। সিমানেই আৰু ভাল লাগিল আপোনাৰ নতুনকে ব্লগটো আৰম্ভ কৰিছে আৰু মই চাই থাকোঁ সুন্দৰ সুন্দৰ ভিডিঅ'বিলাক দিয়ে। নাই জানা হোৱা নাই, মই ইমান জানো বহুতখিনি জানিছে। মই ইউটিউব চেনেল এটা কৰিছিলোঁ, দুদিনমান দি এলাহ লাগিলে, তাৰপৰা ভিউৱাৰ্ছো নাবাঢ়ে, ছাবস্ক্ৰাইবাৰো নাবাঢ়ে, তাৰপৰা এতিয়া তেনেকৈ আছে। মোক শিকাই দিয়া পৰামৰ্শ শিকাটো বহুত দৰকাৰ আৰু নজনা কথাটো শিকিবলৈ কোনো লাজ কৰিব নালাগে। ময়ো একো কথাই নাজানো, মই মানে কি ক'ব লাগেও নাজানো, এনেহে এতিয়াতো বকি আছো। কেমেৰা সন্মুখত কথা ক'ব পাৰোঁ, কিন্তু এতিয়া মানে অকণমান নাৰ্ভাছ নিচিনা হৈ যাওঁ আৰু। এজনী মামী ডাঙৰ মামী মানে চাবলৈ আহিছে যে কি কৰি আছো আমি। মই আহিয়েই মানে মামী ঘৰত এন্ট্ৰি কৰিয়ে মামী ফটোখন দেখুৱাইছিলো, আমিনো কি কৰি আছো মামীয়ে চাবলৈ আহিছিল। এজনীয়ে মামী যা মানে ইমান সুপুত্ৰ মানে জন্ম দিছে, ইমান ভালকে বেছিকে কোৱা নাই মামী, ভালতো ভালেই ক'ব লাগিব মামী। সঁচাকে মানে ভাই নিচিনা ল'ৰা এটা, মানে আপুনি আপোনাৰো কপাল ভাল, ভাইৰো কপাল ভাল, আপোনাৰ নিচিনা এজনী মাক বহুত কষ্ট কৰিছে। এসাঁজ ভাত খাই পেলাই এসাঁজ খোৱালেও চিন্তা ইমান পৰ্যায়। এইজনী মোৰ ডাঙৰ ভাগিন মানে কি, ভাগিনজনী আহিয়ে মোৰ হাতৰ ভাত কেইটামান খাবলৈ নাপালে তৃপ্তিয়ে নাপায়। লাগিলে আলু পিটিকাই হওক, খালি দালিয়ে হওক, মানে ভাজিকণ খাইহে মানে ভাত তৃপ্তি পাওঁ। সঁচাকে একদম মই বুলি নহয়, আমাৰ পৰিয়ালৰ চবেই কয় ডাঙৰ মামীৰ হাতৰ মানে ভাতকেইটা মানে কিবা এটা যাদু আছে। তাই মানে মামীহঁতক চবকে লগ পাই মোক খুব ভাল লাগিলে। মামাৰ ছোৱালী পপি আৰু এজনী পপি ছোৱালী টিকলি। এইজনী কি হ'ল, মই গাড়ীত আহি থাকোতে ফোন কৰিলো, পপি মই তহঁতৰ ঘৰলৈ আহি আছো, মানে মামাহঁতৰ ঘৰলৈ আহি আছো। তাই একেবাৰে দৌৰা দৌৰিকে তই আহিলি মোক খবৰ নিদিলি বুলি কৈ আহি হাজিৰ। সেই মোৰ কথা ভালকে ক অকমান, আকৌ ভাল লাগে আকৌ। আমি সকলোৱে ভাল পাওঁ, আমাৰ নিজৰ মানুহখনে ভতিবা বুলি ক'লে একে গোটেইবিলাক মানে একে পগলা হয়। আৰু এজনীও এই পপি জীয়েকো মোৰ লগৰীয়া যেন সমনীয়া মানে একদম মানে ন, বুলি ক'লে ক'ব নোৱাৰে। মই জেঠাইক হওঁ, তাইকে মোৰ যেন সমনীয়া। আমাৰ পিছে পিছে এই আহি খানা এই একে আমাৰ পিছে পিছে গুচি আহিল। আচৰিত কথা, মানে কি বুলি ক'ম আৰু, সেয়াই আমাৰ মৰম চেনেহ বিলাক। চাইকেলত যে মই ভাইৰ লগত যে গাড়ীত গৈ থাকোতে চাইকেলত ল'ৰা মামাক লগ পাইছিলো। এই ল'ৰা মামাৰ মামী মানে বহুত মৰমৰ মামী। আমাৰ মানে চব মিটিং কুটুম বিয়া সবাহ খাই পুৰা মামী হ'ব। চুমা ইমান চুমা খাব নালাগে, চবেই চুমা খাইছে আজি। এই হৈছে আমাৰ তিলক মামাৰ মামী, একদম হয় ডাৰ্লিং, বহুত মৰম কৰে একদম। আৰু মামাহঁতৰ ঘৰত অনুষ্ঠান হলে, মামাহঁতৰ সন্মুখৰে ঘৰখন, মামী আৰু মানে কিবা অনুষ্ঠান হলে ইয়াত শুবলৈ আহো ৰাতি, একদম বিচনা চিচনা এৰি দিয়ে, বহুত মৰমৰ। কিন্তু তিলক মামা নাই, বেয়া লাগিলে মনটো। মামা থাকিলে ভাল লাগিলে হয় ন? তোমাকো বহুত ভাল লাগে। মৰমটো থাকিব লাগে আৰু সদায় ন। চাওক জুইত মাংস বনাই আছে, একদম গোন্ধত মলমলাই আছে। মামীটো একদম ওস্তাদেই বনোৱাত, আৰু এজনী মামী জীয়েক পপি চাওঁ মুখখন, এজনী পলাও। এয়া ৰাতিপুৱা 8টা বাজিছে, ভাইয়ে মোক গহপুৰলৈকে লৈ আহিছে। এতিয়া মোক গুৱাহাটীৰ গাড়ীত সি উঠাই দিব। কালি যেনেকে লৈ আহিল আজি তেনেকে থবলৈ আহিছে। এতিয়া গুৱাহাটীলৈকে গুচি যামগৈ। ভাল লাগিলে, খুব ভাল লাগিলে মামাহঁতৰ ঘৰত আহি। বহুত দিনীয়া ভাল লাগিলে, বহুত দিনৰ পাছত আপোনাক লগ পালো, মানে এনেকে ঘৰত লগ পালো। ঘৰত লগ পালো, লগ পাই থাকো, গতিকে ভাল লাগিল। ভাল লাগিব আকৌ আহিম, মানে পুৰণা মেমৰি বিলাক মানে জীয়াই দিলো অকমান। নিশ্চয় ভাল লাগিলে। এতিয়া গ'ল বাছত উঠিম, তাৰপিছত গুৱাহাটী যাম। শ্বহীদ মুকুন্দ কাকতি আৰু কনকলতা উদ্যান এখন। মোৰ বাছখন আহি পোৱা নাই, সেইকাৰণে ভাইয়ে মোক এখিনিলৈকে মানে লৈ আহিলে, বলক পটককে চাই আহোঁগৈ বুলি। ইয়াতে অকমান 100 মিটাৰ আগত যিখন থানাৰ সন্মুখত শ্বহীদ কনকলতা বৰুৱাক ব্ৰিটিছৰ পুলিচে গুলিয়াই থানাখন ইয়াতে পৰ্যটকৰ বাবে ভালকে সংৰক্ষণ কৰি ৰাখিছে। চবেই আহি ইয়াতে চাই কনকলতাই ক'ত শ্বহীদ হৈছিলে। আৰু এইখনেই কনকলতা উদ্যান।